Hello my dear student, welcome to my YouTube channel MS Classes with Sarji. So student মই তোমালোকক অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত পাঠ্যপুথি নতুন বিজ্ঞান তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান পঢ়ুৱাই আছিলোঁ। যে আমি অলৰেডি দুটা চেপ্টাৰ আলোচনা কৰিছোঁ। আজি তোমালোকৰ 3 নম্বৰ অধ্যায় পানী এই অধ্যায়টো আমি আলোচনা কৰিম। সো পানী সাধাৰণতে কি হয় জুলীয়া অৱস্থাত থাকে। আমি যেতিয়া পদাৰ্থৰ অৱস্থা চেপ্টাৰটো আলোচনা কৰিছিলোঁ তাত আমি পাইছিলোঁ যে পানী সাধাৰণতে কি হয় জুলীয়া অৱস্থাত থাকে। আৰু যেতিয়া পানী বহুত বেছি চেঁচা হৈ যায় তেতিয়া কি হয় পানী গোট মাৰি বৰফ হয়। বৰফ হৈছে পানীৰ কঠিন অৱস্থা। আনহাতে আকৌ কি হয় পানী যেতিয়া গৰম কৰা হয় তেতিয়া কি হয় তাপ পালে পানী ভাৱ হয় আৰু ভাৱ হৈছে পানীৰ গেছীয় অৱস্থা। এতিয়া আমি কি পালোঁ যে পানী কঠিন, জুলীয়া আৰু গেছীয় এই তিনিটা অৱস্থাতে পাব পাৰি। সো এতিয়া আমি আজিৰ চেপ্টাৰটো আলোচনা কৰিম। সো এই চেপ্টাৰটো তোমালোকে শিকিব পাৰিবা যে পানী কিয় লাগতিয়াল হয়, পানী আমি ক'ৰ পৰা পাওঁ, খোৱা পানী কেনেকুৱা হ'ব লাগে, আমি দূষিত পানী কেনেদৰে বিশুদ্ধ কৰি ল'ব পাৰোঁ আৰু পানীৰ কিছুমান বিশেষ গুণ এইবোৰ আমি শিকিবলৈ পাম। সো আজি আমি ক্লাছটো আৰম্ভ কৰোঁ। তো ইয়াৰ প্ৰথম টপিকটো হৈছে যে পানী লাগতিয়াল কিয়, অৰ্থাৎ পানী আমাক কিয় লাগে। সো আমি দৈনন্দিন জীৱনত যিবোৰ কাম কাজ কৰোঁ সকলো কামতে কি হয় আমাক পানীৰ বহুত বেছি প্ৰয়োজন হয়। সো আমি পানী খাওঁ হয়নে, গা ধুবলৈ পানী ব্যৱহাৰ কৰোঁ, তাৰপিছতে বাচন বৰ্তন ধুবলৈ, ঘৰ মুচিবলৈ আমাক কি হয় পানী লাগে। সো ভাত বনাবলৈ সকলো ক্ষেত্ৰতে কি হয় আমাক পানীৰ প্ৰয়োজন হয়। জীৱ জন্তুৱেও পানী খায় হয়নে নহয়। তাৰ উপৰিও গছ গছনিও কি হয় শিপাৰ জৰিয়তে মাটিৰ পৰা পানী শুহি লয়। গতিকে মানুহ, জীৱ জন্তু, গছ গছনি সকলোকে কি হয় পানী বহুত বেছি প্ৰয়োজন হয়। ইয়াৰ উপৰিও কি হয় কিছুমান কল কাৰখানা চলিবলৈ পানীৰ দৰকাৰ হয়। তাৰপিছত পিছৰ টপিকটো হৈছে যে পানী ক'ৰ পৰা পোৱা যায়। সো আমি যে দৈনন্দিন ব্যৱহাৰ কৰা পানীবোৰ আমি ক'ত পাওঁ। চোৱা যেতিয়া বৰষুণ দিয়ে বৰষুণৰ পানীৰ কি হয় এভাগ মাটিৰ তলত সোমাই যায় আৰু আন এভাগ ওপৰৰে বৈ গৈ দ ঠাইত পৰেগৈ। দ ঠাই মানে হ'ল খাল, পুখুৰী, নৈ, বিল আদিত পৰেগৈ। চ' আকৌ কি হয় নৈৰ পানী বৰষুণ বেছি হ'লে নৈৰ পানী উপচি পৰে আৰু নদীবোৰেৰে পানী বৈ গৈ সাগৰত জমা হয়। আকৌ সাগৰ দুখন বা তাতকৈ বেছি সাগৰ লগ হৈ মহাসাগৰ। খাল, বিল, পুখুৰী, নৈ আৰু এইবোৰ পানী আমাৰ খোৱাৰ বাবে উপযোগী নহয়। এতিয়া আমি যিবোৰ পানী খাওঁ সেইবোৰ পানী আমি ক'ত পাওঁ বা খোৱা পানী কেনেকুৱা হ'ব লাগে। চোৱা খোৱা পানী কেনেকুৱা হ'ব লাগে যে মানুহে খোৱা পানী সদায় বিশুদ্ধ হ'ব লাগে। বিশুদ্ধ পানীৰ বৰণ নাই, বিশুদ্ধ পানীৰ সোৱাদ বা গোন্ধও নাথাকে। এতিয়া চোৱা জীৱ জন্তুৱে কি হয় খাল, ডোং বা এনেকুৱা দ ঠাইৰ পৰা পানী খায়, কিন্তু সেইবোৰ পানী কি হয় লেতেৰা হয়, অৰ্থাৎ সেইবোৰ পানী বিশুদ্ধ নহয়। কিয় বিশুদ্ধ নহয় যে তাত বিভিন্ন ধৰণৰ গছ গছনিৰ পাত বা জীৱ জন্তু মৰি পচি মিহলি হৈ থাকে। তেনেবোৰ পানীত কি হয় বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু থাকে আৰু সেইবোৰ পানী মানুহে খালে তাৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়। সেইবাবে আমি তেনেবোৰ পানী খাব নালাগে। আমি কি সদায় বিশুদ্ধ পানী খাব লাগে। বিশুদ্ধ পানী আমি কি হয় মাটিৰ তলত বিশুদ্ধ পানী পোৱা যায়। আমি সেইবোৰ পানী দমকল বহুৱাই তাৰ পৰা উঠাই আনি আমি সেইবোৰ পানী খাওঁ হয়নে নহয়। কিছুমানে আকৌ কুঁৱা খান্দে বা কিছুমানে ডাঙৰ পুখুৰী খান্দিও তাৰ পানী পৰিষ্কাৰ কৰি ৰাখি খোৱা পানী হিচাপে ব্যৱহাৰ কৰে। আগৰ দিনত মানুহে যেতিয়া দমকল নাছিলে বা পাইপ লাইনেৰে যেতিয়া পানী যোগান ধৰাৰ ব্যৱস্থা নাছিলে তেতিয়া কি হয় ডাঙৰ পুখুৰী খান্দিছিলে আৰু তাৰ পানী পৰিষ্কাৰ কৰি ৰাখি সেই পানী খোৱা পানী হিচাপে ব্যৱহাৰ কৰিছিলে। তাৰপিছত আহিল যে পানী কেনেকৈ পৰিষ্কাৰ কৰিব পাৰি। এতিয়া বিভিন্ন উৎসৰ পৰা পোৱা পানী বিশুদ্ধ নহয় আৰু সেইবোৰ পানী আমি পৰিষ্কাৰ কৰি অৰ্থাৎ বিশুদ্ধ কৰিহে খোৱাৰ বাবে উপযোগী কৰি তুলিহে আমি খাব লাগে। চ' আমি পানী কেনেদৰে বিশুদ্ধ কৰিব পাৰোঁ। চ' ইয়াতে এটা ফিল্টাৰ দেখুৱাইছে, এইটো ঘৰত বনোৱা হয়, মানে ঘৰত আমি কেনেদৰে ফিল্টাৰ কৰিব পাৰোঁ পানী, আৰু এইটো কিনি অনা ফিল্টাৰ হয়। চোৱা খোলা পানী ফিল্টাৰৰ দ্বাৰা পৰিষ্কাৰ কৰি ল'ব পাৰি। কলহ বা ড্ৰাম বা প্লাষ্টিকৰ বাল্টি ব্যৱহাৰ কৰিও ঘৰতে ফিল্টাৰ সাজি ল'ব পাৰি। এনে ফিল্টাৰত অপৰিষ্কাৰ পানীত এঙাৰ আৰু বালিৰ মাজেদি যাবলৈ দিয়া হয়। চোৱা ইয়াতে আমাক দেখুৱাই দিছে যে এঙাৰ দিছে, তাৰপিছত বালি, তাৰপিছত কাপোৰ দিছে, তাৰপিছত কপাহ, তাৰপিছতহে পানী বিশুদ্ধ হ'ব আৰু তেতিয়া সেই তাৰ মাজেৰে অহা পানীহে আমি খোৱাৰ বাবে উপযোগী কৰি ল'ব পাৰোঁ।
ফিল্টাৰ কৰাৰ পিছত বা ফিল্টাৰ নকৰিলেও কিছুমান পানী কি হয় দেখিবলৈ চাফা যেন লাগে, কিন্তু চাফা যেন লাগিলেও তাত কি হয় কিছুমান বেমাৰৰ বীজাণু থাকিব পাৰে, যিবোৰ আমি খালী চকুৰে দেখিব নোৱাৰোঁ বা খালী চকুৰে আমি দেখা নাপাওঁ। কিন্তু ফিল্টাৰ কৰাৰ পিছতো সেইবোৰ পানী কি হয়, ফিল্টাৰ কৰাৰ পিছতো সেই পানী আকৌ 15 মিনিটমান উতলাব লাগে। 15 মিনিটমান উতলোৱাৰ পিছত তাত থকা বীজাণুবোৰ মৰে আৰু সেই পানী সম্পূৰ্ণৰূপে পৰিষ্কাৰ হয়, আৰু সেই পৰিষ্কাৰ পানী বা সেই বিশুদ্ধ পানী খাব লাগে। তেতিয়া বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি। তাৰপিছত আহিল চোৱা যে কুঁৱা পুখুৰীৰ পানী কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব পাৰি। কুঁৱাত কি হয়, বৰষুণৰ পানী সোমাই বা কেতিয়াবা কুঁৱাৰ ছাইডৰ অংশটো বেছি ওখ নহ'লেও কি হয় বাহিৰৰ পৰা পানী সোমাব পাৰে, চ' তেতিয়া কুঁৱাৰ পানীখিনি লেতেৰা হয়। আনহাতে পুখুৰীটো কি হয় যে ছাইডটো যদি ভালদৰে পাৰ দিয়া নহয়, তেতিয়াহ'লে ছাইডৰ পৰা বৰষুণৰ পানী সোমাই গৈ পুখুৰীৰ পানী লেতেৰা কৰি তোলে। সেইবাবে পুখুৰীৰ পানীটো কি হয়, ছাইডকেইটা কি হয় পাৰকেইটা সদায় ওখ কৰি ৰাখিব লাগে, আৰু কুঁৱাৰ ক্ষেত্ৰতো কি হয় পাৰবোৰ সদায় ওখ কৰি ৰাখিব লাগে, যাতে বাহিৰৰ পৰা লেতেৰা পানী ভিতৰত সোমাব নোৱাৰে। যিবোৰ পুখুৰীৰ বা কুঁৱাৰ পানী কি হয় খোৱা পানী হিচাপে ব্যৱহাৰ কৰা হয়, তেনেবোৰ পানীত কি হয় গা ধুব নালাগে, বাচন বৰ্তন বা কাপোৰ ধুব নালাগে। তাৰ কাৰণ এনেবোৰ বস্তু ধুলে তাৰ পৰা কি হয় লেতেৰা পানী গৈ আকৌ পুখুৰীত জমা হয়, চ' আল্টিমেটলি কি হয় পানীখিনি পুখুৰীৰ পানীখিনি লেতেৰা হৈ যায়। চ' সেইবাবে যিবোৰ ঠাইৰ পানী কি হয় খোৱা পানী হিচাপে ব্যৱহাৰ কৰা হয়, সেইবোৰ ঠাইত গা ধুব নালাগে, বাচন বৰ্তন বা কাপোৰ ধুব নালাগে। আনহাতে কি হয় গৰু ছাগলী সোমাব নোৱাৰাকৈ বা গৰু ছাগলীয়ে লেতেৰা কৰিব নোৱাৰাকৈ চাৰিওফালে বেৰ দিব লাগে। তাৰপিছত কুঁৱা পুখুৰীৰ পানী কি হয় মাজে মাজে চূণ, ফিটকিৰি, ব্লিচিং পাউডাৰ দিব লাগে, যি এইবোৰে বীজাণু কিছু নোহোৱা কৰাত সহায় কৰে। চূণ বা ব্লিচিং পাউডাৰে কি হয় বীজাণুবোৰ নোহোৱা হোৱাত সহায় কৰে, আৰু এনেবোৰে বীজাণু নোহোৱা কৰি পানীখিনি পৰিষ্কাৰ কৰি ৰাখে। মাজে মাজে পুখুৰী বা কুঁৱাৰ পানীত কি হয় চূণ বা ফিটকিৰি বা ব্লিচিং পাউডাৰ দিব লাগে। ইয়াৰ পিছত আহিল যে পানীৰ এটা বিশেষ গুণ। পানীৰ এটা বিশেষ গুণ হ'ল যে পানীত কিছুমান বস্তু পমি যায়, মানে এগিলাচ পানীত যদি এচামুচ চেনি মিহলোৱা হয়, চেনিখিনি নোহোৱা হৈ যায়। পানীৰ মাজে মাজে চেনিখিনি সোমাই যায়, সেই পানীখিনিত চেনিখিনি কি হয় পমি যায়। তো পানীত কি বস্তু পমি যায় মনত ৰাখিবা যে চেনি, খোৱা ছ'ডা, নিমখ, গ্লুক'জ, টুটিয়া আদি পানীত পমি যায়। কিছুমান বস্তু পানীত পমি যায় আৰু আনহাতে কিছুমান বস্তু পানীত পমি নাযায়। যেনে ধৰা তুমি এগিলাচ পানীত এচামুচ চেনি মিহলি কৰি দিলে কি হয় চেনিখিনি নোহোৱা হৈ যায়, অৰ্থাৎ চেনিখিনি পানীত পমি যায়। কিন্তু যদি এচামুচ বালি মিহলি কৰি দিয়ে কি হ'ব, অলপ সময়ৰ পিছত বালিখিনি কি হয় গিলাচটোৰ তলত গেদ হিচাপে পৰি ৰ'ব, অৰ্থাৎ বালিখিনি পানীত মিহলি হৈ নাযায়। ঠিক তেনেদৰে মৌ ৰস, তাৰপিছতে নেমু ৰস, এলকহল আদিও পানীত মিহলি হৈ যায়। ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক ইয়াৰে কুৱেশ্যন এনচাৰখিনি দি দিম, ঠিক আছে? তোমালোকে এই চেপ্টাৰটো ভালদৰে পঢ়িবা।